মানৰ প্ৰথম আক্ৰমণ হয়? অপশ্যন আছে ক 1815, খ 1817, গ 1819, খ 1821। শুদ্ধ উত্তৰ হ'ল 1817 চনত প্ৰথমবাৰৰ বাবে মানে অসম আক্ৰমণ কৰিছিল। নেক্সট প্ৰশ্ন প্ৰথম মোৱামৰীয়া বিদ্ৰোহ হৈছিল ক 1769 চনত, খ 1770 চনত, গ 1780 চনত, খ 1788 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ক 1769 চনত প্ৰথমবাৰৰ মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হৈছিল। নেক্সট প্ৰশ্ন লতাকটা ৰণ কাৰ দিনত হৈছিল? ক ৰুদ্ৰসিংহ, খ শিৱসিংহ, গ প্ৰমত্ত সিংহ, খ ৰাজেশ্বৰ সিংহ। শুদ্ধ উত্তৰটো হ'ল ৰাজেশ্বৰ সিংহৰ দিনত পোনপ্ৰথমবাৰৰ বাবে লতাকটা ৰণ হৈছিল। নেক্সট প্ৰশ্ন ধুদুৰ আলি কোনজন ৰজাই সজাইছিল? অপশ্যন আছে ক ৰাজেশ্বৰ সিংহ, ক চক্ৰধ্বজ সিংহ, খ ৰাজেশ্বৰ সিংহ, গ গদাধৰ সিংহ, খ ৰুদ্ৰসিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল গদাধৰ সিংহ। ধুদুৰ আলি সজাইছিল গদাধৰ সিংহই। নেক্সট প্ৰশ্ন গদাধৰ সিংহই কোনটো মন্দিৰ নিৰ্মাণ কৰিছিল? অপশ্যন আছে ক শুক্লেশ্বৰ মন্দিৰ, খ নৱগ্ৰহ মন্দিৰ, গ বশিষ্ঠ মন্দিৰ, খ উমানন্দ মন্দিৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল খ উমানন্দ মন্দিৰ গদাধৰ সিংহই নিৰ্মাণ কৰিছিল। নেক্সট প্ৰশ্ন কিমান চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল? অপশ্যন আছে ক 1661 খ্ৰীষ্টাব্দত, খ 1671 খ্ৰীষ্টাব্দত, গ 1673 খ্ৰীষ্টাব্দত, খ 1681 খ্ৰীষ্টাব্দত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 1671 খ্ৰীষ্টাব্দত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল। আৰু আহোমৰ সেনাপতি আছিল লাচিত বৰফুকন আৰু আহোমৰ আছিল আৰু মোগলৰ আছিলে ৰামসিংহ। নেক্সট প্ৰশ্ন মীৰ জুমলাই কেতিয়া অসম আক্ৰমণ কৰিছিল? অপশ্যন আছে ক 1592, খ 1638, গ 1662, খ 1678। শুদ্ধ উত্তৰটো হ'ল 1662 চনত মীৰ জুমলাই অসম আক্ৰমণ কৰিছিল 1662 খ্ৰীষ্টাব্দত। নেক্সট প্ৰশ্ন নৰিয়া ৰজাৰ আহোম নাম কি আছিল? অপশ্যন আছে ক চুৰামফা, খ চুপুংমুং, গ চেতুফা, খ চুতিনফা। শুদ্ধ উত্তৰটো হ'ল নৰিয়া ৰজাৰ আহোম নাম আছিল চুতিনফা। নেক্সট প্ৰশ্ন মূলা গাভৰু কাৰ পত্নী আছিল? অপশ্যন আছে ফ্ৰাছেংমুং বৰগোহাঁই, কনচেংমুং বৰপাত্ৰ গোহাঁই, গ নুমলী বৰগোহাঁই, খ আতন বৰগোহাঁই। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ফ্ৰাছেংমুং বৰগোহাঁইৰ পত্নী আছিল মূলা গাভৰু। নেক্সট প্ৰশ্ন পাত্ৰ গোহাঁই পদৰ সৃষ্টি কোনে কৰিছিল? অপশ্যন আছে ক প্ৰতাপ সিংহ, খ চুহুংমুং, গ চুকাফা, ঘ ৰুদ্ৰসিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল চুহুংমুঙে পাত্ৰ গোহাঁই পদটিৰ সৃষ্টি কৰিছিল। নেক্সট প্ৰশ্ন কাফাৰ কিমান চনত মৃত্যু হৈছিল? ইয়াৰ অপশ্যনটো আছে ক 1248 খ্ৰীষ্টাব্দত, খ 1258 খ্ৰীষ্টাব্দত, গ 1260 খ্ৰীষ্টাব্দত, ঘ 1268 খ্ৰীষ্টাব্দত। কাফাৰ মৃত্যু হৈছিল 1268 খ্ৰীষ্টাব্দত। নেক্সট প্ৰশ্ন কামৰূপত পাল বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? অপশ্যন আছিল ক ৰত্নপাল, খ ব্ৰহ্মপাল, গ ধৰ্মপাল, খ জয়পাল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ব্ৰহ্মপাল। ব্ৰহ্মপালে কামৰূপত পাল বংশৰ প্ৰতিষ্ঠা কৰিছিল। নেক্সট প্ৰশ্ন শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? অপশ্যন আছে ক অৱন্তী কুমাৰ, খ শ্ৰী হৰ্ষদেৱ হ'ব লাগিছিল, এইটো সহদেৱ হৈছে, আৰু গ হৰ্যৰ বৰ্মা, আৰু ঘ ত্যাগসিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অৱন্তী কুমাৰে শালস্তম্ভ বংশৰ প্ৰতিষ্ঠা কৰিছিল। নেক্সট প্ৰশ্ন ৰুক্মিণীক হৰণ কৰা পুৰুষগৰাকীৰ নাম কি আছিল? অপশ্যন আছে ক অনিৰুদ্ধ, খ বেদনিধি, গ শিশুপাল, খ শ্ৰীকৃষ্ণ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল শ্ৰীকৃষ্ণ। শ্ৰীকৃষ্ণই ৰুক্মিণীক হৰণ কৰিছিল আৰু এই কাহিনীৰ আধাৰতে শংকৰদেৱে ৰুক্মিণী হৰণ নাট ৰচনা কৰিছিল।
ৰুক্মিণী হৰণ নাট ৰচনা কৰিছিল। নেক্সট প্ৰশ্ন, ভীষ্মেক ৰজাৰ জীয়েকৰ নাম কি আছিল? অপশ্যন আছে ক উষা, খ চিত্ৰলেখা, ক ৰুক্মিণী, খ হিড়িম্বা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ৰুক্মিণী। ভীষ্মক ৰজাৰ জীয়েকৰ নাম আছিল ৰুক্মিণী। নেক্সট প্ৰশ্ন, ভীষ্মক ৰজাই কোন ৰাজ্যত ৰাজত্ব কৰিছিল? অপশ্যন আছে প্ৰথম অপশ্যন হ'ল কুন্দিল বা বিদৰ্ভ ৰাজ্যত, খ শোণিতপুৰ ৰাজ্যত, ক প্ৰাগজ্যোতিষপুৰ ৰাজ্যত, ক হিড়িম্বাপুৰ ৰাজ্যত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল শোণিতপুৰ। ভীষ্মক ৰজাই শোণিতপুৰ ৰাজ্যত ৰাজত্ব কৰিছিল। নেক্সট প্ৰশ্ন, অগ্নিগড় কোনে সজাইছিল? অপশ্যন আছে ক পুষ্পদত্ত, খ বাণ ৰজা, ক কুম্ভাণ্ড, খ ব্ৰজদত্ত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বাণ ৰজা। অগ্নিগড় সজাইছিল বাণ ৰজাই। নেক্সট প্ৰশ্ন, বাণ ৰজা কোন দেৱতাৰ ভক্ত আছিল? অপশ্যন আছে ক ভগৱান বিষ্ণুৰ, খ ইন্দ্ৰ দেৱতাৰ, ক বৰুণ দেৱতাৰ, খ মহাদেৱ শিৱৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বাণ ৰজা আছিল মহাদেৱ শিৱৰ ভক্ত। নেক্সট প্ৰশ্ন, নৰকাসুৰক কোনে বধ কৰিছিল? অপশ্যন আছে ক শ্ৰীকৃষ্ণ, খ কামাখ্যা দেৱী, ক ইন্দ্ৰ দেৱতাই, খ ভগদত্তই। ইয়াৰ শুদ্ধ উত্তৰটো আছামিয়াৰ বুকত শ্ৰীকৃষ্ণ বুলি দিয়া আছে আৰু কিছুমান পুৰাণত কাহিনীত কামাখ্যা দেৱী বুলি জনা যায়। নেক্সট প্ৰশ্ন, নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি আছিল? ক অসুৰ বংশ, খ দানৱ বংশ, ক বৰ্মন বংশ, খ ভৌম বংশ। শুদ্ধ উত্তৰটো হ'ল ভৌম বংশ। নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম হ'ল ভৌম বংশ। থেংক ইউ ফৰ ৱাটছিং। আৰু এই ভিডিঅ'ৰ PDF লাগিলে আমাক কমেণ্ট কৰি জনাব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি দিব।